ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই যুক্তাক্ষৰকেইটা আকৌ এবাৰ ভালদৰে পঢ়ি চাম আৰু ইয়াৰ সৈতে আমি এটাকৈ উদাহৰণ পঢ়িবলৈ যত্ন কৰিম। প্ৰথমটো ব্যঞ্জন বৰ্ণ দিয়া হৈছে উঙ। উঙৰ সৈতে গ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। যেতিয়া উঙৰ সৈতে গ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হ'ব তেতিয়া ই হৈ যাব উঙয়গয়াংগ। উঙয়গয়াংগটো এনেধৰণেৰে আমি লিখিব লাগিব। উঙয়গয়াংগৰ পৰা এটা উদাহৰণ দিয়া হৈছে চোৱা, অংগ। উঙ যোগ গ উঙয়গয়াংগ, ইয়াৰ পৰা এটা উদাহৰণ দিয়া হৈছে অংগ। ইয়াৰ পিছত চোৱা পুনৰ উঙ ব্যঞ্জন বৰ্ণটোৱে দিয়া হৈছে, কিন্তু এইবাৰ উঙৰ সৈতে ঘ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। উঙৰ সৈতে যেতিয়া ঘ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হ'ব তেতিয়া ই হৈ যাব উঙয়ঘয়াংঘ। উঙয়ঘয়াংঘটো আমি এনেধৰণেৰে লিখিব লাগিব, সৰুকৈ এটা উঙ দি তাৰ তলত আমি ঘ এটা লগাই দিব লাগিব। উঙয়ঘয়াংঘৰ পৰা এটা উদাহৰণ দিছে চোৱা, সংঘ। উঙ যোগ ঘ উঙয়ঘয়াংঘ সংঘ। ইয়াৰ পিছত নিয় ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। নিয়ৰ সৈতে প্ৰথম ছ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। নিয়ৰ সৈতে যেতিয়া প্ৰথম ছ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হ'ব তেতিয়া ই হৈ যাব নিয়য়ছয়াঞ্চ। নিয়য়ছয়াঞ্চটো আমি এনেধৰণেৰে লিখিব লাগিব। ইয়াৰ পৰা এটা উদাহৰণ দিয়া হৈছে পঞ্চ। উঙয়গয়াংগ উঙয়ঘয়াংঘ নিয়য়ছয়াঞ্চ।